নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ নতুন পাঠ্যপুথিৰ আজি আমি এই 3 নম্বৰ লেচনটো আৰম্ভ কৰিম। এই 3 নম্বৰ লেচনটোত কি কৈছে চোৱাচোন, বেচিক্স জিঅ'মেট্ৰিকেল আইডিয়াছ মানে জ্যামিতিৰ মৌলিক ধাৰণাসমূহ। এইটো আমি পঢ়িম। এইটোৰ পৃষ্ঠা নম্বৰ 53। এই 53ৰ পেজটো আমি সমাধান কৰিম। প্ৰথমতে চোৱাচোন, ইয়াতে আছে পইণ্ট মানে হৈছে বিন্দু। আমি বিন্দুৰ ব্যৱহাৰ শিকিম তাৰমানে। এতিয়া চোৱাচোন, বিন্দু আমাক ইয়াতে এটা দিছে, ডু ইট ইউৰ চেল্ফ মানে নিজে কৰিব দিছে। তেনেহ'লে চোৱাচোন, প্ৰথমটোত কি আছে, প্ৰথমটো চাবা তোমালোকে, how many points do you say in the adjacent picture? Name the point using various letters and try to rate them. মানে ইয়াতে কি কৈছে চোৱা, কাগজখনত মানে ফুট চিহ্নৰে দেখুওৱা কেইটা বিন্দু দেখিবলৈ পাইছা। ইয়াতে কেইটা বিন্দু দেখিবলৈ পাইছা বুলি কৈছে, ঠিক আছে। আৰু বিন্দুকেইটা বিভিন্ন বৰ্ণৰ সহায়ত নামবোৰ নামাকৰণ কৰা আৰু নামসমূহ পঢ়িবলৈ চেষ্টা কৰা। আৰু এইবিলাক নামসমূহ পঢ়িবলৈ আমাক কি কৰিব কৈছে, চেষ্টা কৰিব কৈছে। চাবাচোন, চোৱা, আমাক এই চিত্ৰটোৰ কথা কৈছে আৰু এই চিত্ৰটোত আমাক কি কৰিব কৈছে আৰু যে নামাকৰণ কৰিব কৈছে। তেনেহ'লে এই এটা বিন্দু আছে, এই এটা আৰু এই এটা, হয়নে? কেইটা হ'ল? 1 2 3 4 5টা বিন্দু আছে ইয়াত। তেনেহ'লে এই 5টা বিন্দুক আমাক নামাকৰণ কৰিব কৈছে আৰু পঢ়িব কৈছে, চেষ্টা কৰিব কৈছে। চাবাচোন, আমি এইটোৰ সমাধান কৰিম। এই 1 নম্বৰ ৰোমান সংখ্যা 1ৰ মানে আমি কি কৰিম, সমাধান কৰিম। চাবা, এই চিত্ৰটো ইয়াতে আঁকি ল'ব লাগিব। এই চিত্ৰটো তোমালোকে এনেকুৱাকৈ স্কেলেৰে আঁকি ল'বা। ইয়াতে লৈ কিনে ইয়াতে এনেকুৱা দিয়া আছে, হয় না নাই? তেনেহ'লে এইটো লিখিবা এ, এইটো লিখিবা বি, এইটো লিখিবা চি, এইটো লিখিবা ডি, এইটো লিখিবা ই। হৈছে? তেনেহ'লে আমি ইয়াতে এতিয়া কেইটা বিন্দু পালোঁ? 5টা, হয় না নাই? তেনেহ'লে লিখি দিবা, ইয়াতে লিখি দিবা, কি লিখিবা, দেয়াৰ আৰ 5 point on the paper, on the paper, ঠিক আছে। মানে ইয়াতে কেইটা মানে কাগজটোত 5টা বিন্দু আছে। তেনেহ'লে আৰু কি লিখিবা, দিয়া এতেকে মানে সেইবোৰ হ'ল মানে আমি কি লিখিম, that happened এইবিলাক হ'ল কি লিখিম আমি, এ বি, এ কমা বি কমা চি কমা ডি কমা ই, ঠিক আছে। এইটো হ'ল ইয়াৰ এনচাৰ 1 নম্বৰটো। এতিয়া 2 নম্বৰটোত চোৱা কি কৈছে, 2 নম্বৰ ৰোমান সংখ্যা 2ত চোৱা, প্লেচ ফৰ মোৰ পইণ্টছ অন দ্য পেপাৰ্ছ এণ্ড নেম দেম। আৰু ইয়াতে কি কৈছে চোৱাচোন, আমাক যে কাগজখনত তুমি নিজাকৈ মানে আন 4টা বিন্দু মানে অক্ষৰযুক্ত নাম সহ মানে উল্লেখ কৰা। ইয়াতে অক্ষৰযুক্ত নাম সহ উল্লেখ কৰিব কৈছে। এইটো ফৰ মোৰ পইণ্টছ অন দ্য পেপাৰ্ছ এণ্ড নেম দেম ইউজিং ভেৰিয়াছ লেটাৰ্ছ, মানে অন্য নাম দি আৰু এই পেপাৰটোত মানে নামাকৰণ কৰিব কৈছে। তেনেহ'লে 2 নম্বৰটো লিখিবা। 2 নম্বৰটোৰ এনচাৰ লিখিবা এনেকুৱা এটা, আৰু এটা তোমালোকে চিত্ৰ আঁকি ল'বা। চিত্ৰটোত আমাক কৈছে 4টা বিন্দু, 4 পইণ্টছ। তেনেহ'লে 4 পইণ্টছ এনেকুৱাকৈ দিছোঁ আমি। তেনেহ'লে লিখিবা পি কিউ আৰ এছ, হৈছে পি কিউ আৰ এছ, এইবিলাক হৈছে মানে এটা বিন্দু, ঠিক আছে। 4টা বিন্দুৰ কথা কৈছে, আমাক অন্য এটা চিত্ৰ আঁকি নামাকৰণ কৰিব কৈছে এইটো। এতিয়া চোৱা 3 নম্বৰ,
হাউ মেনি পইণ্টছ ডু ইউ থিংক কেন ফাইট ইন টু দ্য পিকচাৰ। ইয়াতে কি হৈছে, তোমাৰ মতে কাগজখনত কিমান মানে বিন্দু বহাব পৰা যাব, বুজি পাইছা? এতিয়া চোৱা, মানে এই 3 নম্বৰটোত কি কৈছে, তুমি এটা এই কাগজটোত কিমান বিন্দু বহাব পাৰিবা বুলি কৈছে। তেনেহ'লে চাওঁ, আমি এটা লওঁ, এইটো 3 নম্বৰ ৰোমান সংখ্যা 3। এইটোত যদি আমি চাওঁ, এইটো এটা কাগজ হয়নে? এই কাগজটোত আমি কিমান বিন্দু বহাব পাৰি, মানে এনেকুৱাকৈ আমি বহুত বিন্দু আমি কি কৰিব পাৰি, বহাব পাৰি, হয়নে নাই? এনেকুৱাকৈ আমি বহুত বিন্দু বহাব পাৰি। তেনেহ'লে এইটোৰ এনচাৰ কি লিখিবা, এনেকুৱাকৈ আমি বহুত বিন্দু বহাব পাৰি। তেনেহ'লে ইয়াৰ এনচাৰ লিখি দিম আমি কি, মেনি পইণ্টছ কেন বি প্লেচড। এনচাৰত লিখি দিবা 3 নম্বৰটোত যে মেনি points can be placed। ঠিক আছে, মানে আমি বহুত বিন্দু বহাব পাৰি, কাগজখনত বহুত বিন্দু আমি বহাব পাৰি। এইটো হ'ল তোমালোকৰ 3 নম্বৰ, এইটো 2 নম্বৰ এনচাৰ, আৰু এইটো হ'ল 1 নম্বৰৰ এনচাৰ। ঠিক আছে, আমি এইটো 53 পেজটো আলোচনা কৰিছোঁ। তোমালোকে ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু ছাবস্ক্ৰাইব কৰিবা, আৰু বেল আইকনটো অল কৰি ৰাখিবা, যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। ঠিক আছে, ধন্যবাদ।